তো যোনে এইবিলাক কৰিছে তেওঁলোকে মানে উচিত मोनसे गोदान भिडिअ नुनो मोनदों अरुप कुमार EMनि भाइराल मा भाइराल सोर सिख्लाजों माब्रै गोबां खोथा गोसारदों बिनि सायाव गावबो क्लेरिफिकेसन होबाय जोंहा बिटिआरनि मावफुं सोद्रोमा सासेबाव बेबो जाहैबाय अरुप कुमार दे सार EM हेल्थ डिपार्टमेन्टनिफ्राय दा खोथाया जाहैबाय नंगौ नङा सैथोआ मा मार मैया जोंनि टिमनिफ्रायनो माखासे बिथांजोंबो सावरायदों अरुप कुमार दे सारजों नंगौ नङा दा बिनि सायाव सासे सिख्लाजों मेसेजनि मानि बिराद डेन्जार भाइराल जादों आरोना बेफोरो लिक जादों दा नंमारगोन ना नंमारा मा मारमोन गावनि खुगानिफ्रायनो मोजाङै खोनासंग्रोदो आरो जाथाया मा मारमोन उनावहाय आपडेटफ्राथ' फैबाय थाखागोन नायग्रोनो हागोन ময়ে চাইছোঁ স্ক্ৰীনশ্বট ভাইৰেল হৈছে মোৰ নামত অৰুপ কুমাৰ দে এটাত লিখা আছে অৰুপ আৰু এটাত লিখা অৰুপ কুমাৰ দে আৰু অলপ মানে কিছুমান বেয়া মেছেজ তো স্ক্ৰীনশ্বটটো ভাইৰেল হোৱাৰ পিছত মই ইতিমধ্যে এই কেছ মানে হেৰি কৰিলোঁ এই কোকৰাঝাৰ থানাত আয়োগ দিলোঁ যে ভাইৰেল হৈছে কিবা কোনোবা দুষ্ট চক্ৰ এইটো এটা মানে হেৰি কৰি আছে মোৰ মানে ৰাজনৈতিক কেৰিয়াৰ বা মোক পলিটিকেলভাৱে মানে কলাপছ কৰিবৰ বাবে তো সেইকাৰণে মই স্ক্ৰীনশ্বটৰ হেৰিটো লৈ পেলাই মই কোকৰাঝাৰ থানাত কেছ মানে সাজু কৰিলোঁ আৰু আজি প্ৰেছ মিডিয়া বন্ধুসকলৰ ওচৰতো মই কৈছোঁ যে এনেকুৱা নিউজ নতুন নহয় আপোনালোকে জানে যে 1-1.5 বছৰমান আগত বা 2 বছৰ আগতো বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত ফটো এডিট কৰি পেলাই বেয়া মেছেজ হেৰি কৰি পেলাই মোৰ নামত দি থাকে তো আজি সাংবাদিক বন্ধুসকলক মই কৈ আছোঁ যে এইটো কমপ্লিটলি ফেক আৰু এইটো মোৰ লগত হেৰি নাই আজিকালি এডিটিঙৰ জামানা আজিকালি নাম্বাৰ বহাই দি পেলাই মানে হেৰি কৰা যায় আৰু মই মেছেজবিলাক চাইছোঁ এই মানে সেই এগেইনষ্ট ছাইডৰ ফালৰ পৰাও চাব মেছেজবিলাক মানে পজিটিভ মানে দুই পক্ষৰ যেটো কনভাৰসেশন আপোনালোকে ভালকে চাব বস্তুটো আৰু মোৰ সন্দেহ যে এটাত অৰুপ কুমাৰ দে আৰু এটাত সেম হেৰি কেতিয়াবা মোৰ নামটো আছে আকৌ নামটো নাই নম্বৰটো আছে দুটা একলগত কেনেকৈ হ'ব পাৰে একই বস্তু তো সেইকাৰণে মই কোকৰাঝাৰ থানাত কেছ সাজু কৰিলোঁ আৰু যোনে বদমাইশি কৰিছে চৰকাৰে বা আইনে সেইটো ব্যৱস্থা ল'ব এইটো তো মই আপোনালোক ক'লোঁ যে এইটো আজি নতুন নহয় আপোনালোকে জানে সাংবাদিক বন্ধুসকলক এইবিলাক লৈ মোৰ যোৱা 1 বছৰ আগতো নিউজ ওলাইছে কোনোবা এজন মহিলাৰ লগত তো এইটো থাকিবই এইটো ধৰক আমি পলিটিকেল লিডাৰ আমাৰ মানে বদনাম কৰাৰ চেষ্টা কৰা থাকে ইমেজ ডাউন কৰাৰ চেষ্টা কৰে কিন্তু মই এটা কথা কৈছোঁ মই ৰাইজৰ হৈ কাম কৰি আছোঁ আৰু অহা দিনত ৰাইজৰ হৈ কাম কৰি থাকিম কোনে বদনাম কৰাৰ চেষ্টা কৰে কিবা কৰে কৰি থাকক মোৰ সেইটোৰ লগত কোনো হেৰি নাই মই মোৰ কাম কৰি থাকিম আৰু আমাৰ চৰকাৰক আমি আগবঢ়াই লৈ আকৌ আমি অহাতে ৰাইজৰ হৈ সুবিধা লাভ ময়ো শুনিছোঁ কিন্তু মই তেখেতৰটো ক'ব নাযাওঁ তেখেতে মই শুনামতে ইতিমধ্যে কেছ তেওঁ গোচৰ মানে থানাত দিছে তো যোনে এইবিলাক কৰিছে তেওঁলোকে মানে উচিত শাস্তি আৰু উচিত শিক্ষা পাব লাগে আৰু মই কিছুমান যদি হেৰি থাকে একদম কাৰ লগত হৈছে কনভাৰসেশ্যন মানে কাৰ লগত হোৱা নাই নাম্বাৰবিলাক ইতিমধ্যে ওলাই পেলাই সাংবাদিকতা মানে সাংবাদিক চেনেলত প্ৰকাশিত কৰিব লাগে কিন্তু জাষ্ট স্ক্ৰীনশ্বটৰ ওপৰত এতিয়া ধৰক আপোনাৰ নামটো মই ছেভ কৰি পেলাই মই যদি বেলেগ মেছেজ কৰোঁ আপোনাৰ নামটো এডিটিং কৰি পেলাই মই IOUৰ যেটো টেকন'লজি আছে এইটো কৰি পেলাই যদি বহাই দিওঁ তেন্তে আপোনাকো মানুহে সন্দেহ কৰিব সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ এইবিলাকত কাণ দিব নালাগে কিছুমান মোৰ বিৰোধী পক্ষই এইটো লৈ পেলাই বেছি হাল্লা কৰি আছে এইটোতো মই নাজানো মই ক'লো না আগৰ পৰাই মই EM হোৱাৰ আগৰ পৰাই এনেকুৱা হৈ আছে তো EM হোৱাৰ আগৰ পৰাই এনেকুৱা হৈ আছে আৰু মই ভাবোঁ অহা দিনত আৰু কোনোবা কি কৰিব কিন্তু প্ৰেক্টিকেল তথ্য নোহোৱাকৈ এইটো কৰাটো উচিত নহয় আপুনি বিজেপি লিডাৰ আৰু গৌতম দাসো বিজেপি এগেইনষ্টত ষড়যন্ত্ৰ কৰি আছে লিডাৰ এগেইনষ্টত এইটোতো মই কি ক'ম এইটো ষড়যন্ত্ৰ কিছুমান মানুহ থাকে যেনেকুৱা ধৰক হেকাৰ থাকে কিছুমান হেকাৰ থাকে ধৰক ফেচবুক ID হেক কৰে কিছুমান আজিকালি এনেকুৱা হৈছে আপোনাৰ সিকিউৰ্ড মানি যেটো আপোনাৰ পেটিএম কৰে আপোনাৰ একাউণ্টৰ পৰা টকা মাৰি দিয়ে যেটো পাছৱৰ্ড আপুনি জানে তথাপিও টকা আপোনাৰ একাউণ্টৰ পৰা নাইকিয়া হৈ যায় এই হেকাৰবিলাক এনেকুৱা আপোনাৰ ফেচবুক হেক কৰি দিব
মানে আপোনাৰ হোৱাটছআপক কেতিয়াবা হেক কৰি দিব ৱেব স্কেনাৰৰ মাধ্যমত। এতিয়া ধৰক আপোনাৰ হোৱাটছআপৰ পৰা যদি মেছেজ গৈছে, কোনোবা আপোনাৰ লগৰ মানুহ যদি আপোনাৰ হোৱাটছআপটো মানে লিংক ডিভাইচত গৈ পেলাই ৱেব স্কেনাৰ কৰি দিয়ে, তেনেহ'লে গোটেই মোৰ মেছেজ তেওঁ পাব, মোৰ পৰা তেওঁৰ মেছেজ যাব। তো আজিকালি বহুত হেকাৰ ওলাইছে, তো দুষ্ট চক্ৰই কৰিছে, কিন্তু যোনে কৰিছে এইটো ভাল কৰা নাই।